কবিতাৰ শিৰোনাম জীৱন পৰিক্ৰমা। কবি দিগ্বিজয় নাথ, পাঠ উদয়ন নাথ। জীৱন পৰিক্ৰমা একেই দশা, আজি আছে কালি নাই। প্ৰাপ্তি হেৰাই বিফল মনোৰথ ব্যথা জাগে হয়। তথাপি তুমি হতাশ নহবা, লিখিয়েই থাকা। তুমি হতাশ নহবা, লিখিয়েই থাকা। শব্দৰে লালিত্যক ম্লান হবলৈ নিদিবা। ভাষণত মধুৰতা সিঁচি দিবা। কায়িক দুৰ্বলতা স্বাভাৱিক, চিৰন্তন সত্য কিন্তু মানসিক। তুমি স্থিতপ্ৰজ্ঞ হোৱা, শান্তিৰ বতাহ ছাতিয়ে তোমাক লগ দিবই। স্বাৰ্থজড়িত আজিৰ সমাজ, হিংস্ৰতাৰ ফুলনি তৰাত মদাৰেওচোন সুগন্ধি বিলায়। ব্যক্তিকেন্দ্ৰিকতাৰ ধামখুমীয়াত মানৱতাইচোন মুখ থেকেচা খায়। প্ৰশংসা শূন্য, কেৱল তুচ্ছ তাচ্ছিল্য। সময়ৰ ছন্দৰ অবিৰত যাত্ৰাত তুমি গতি লোৱা। তুমি এটি সুমধুৰ কবিতা হোৱা। সেই কবিতাই সুৰ তাল লয়ত প্ৰতিটো স্তবকত ছন্দ যোগাওক। তুমি এটি সুমধুৰ কবিতা হোৱা। সেই কবিতাই সুৰ তাল লয়ত প্ৰতিটো স্তবকত ছন্দ যোগাওক। ধন্যবাদ।